পোনপ্ৰথমে সকলোকে মোৰ ফালৰ পৰা আজি আন এটা ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আজি ৰেচিপিটোত কি আছে তাকে বোলো আপোনালোককো শ্বেয়াৰ কৰোঁ, আহকচোন চাওঁ। আজি ৰেচিপিটো হৈছে গাহৰি মাংস দেই। গাহৰি মই বইল কৰি বনাম আৰু বাদাম দি, সেইকাৰণে আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰিছোঁ। প্ৰথমে কুকাৰত দি এতিয়া চিটি মাৰি ল'ম, অকণমান নিমখো দি লৈছোঁ। অপশ্যনেল হয়, আপোনালোকে নিমখ দিবও পাৰে নিদিবও পাৰে, কিন্তু মই নিমখ দি লৈছোঁ। এতিয়া গেছত কুকাৰটো পাতি দিলোঁ, দি লৈ এতিয়া মই বাদামখিনি যেতিয়াই থৈছিলোঁ এতিয়া প্ৰেছ কৰি ল'ম আৰু এয়া বইল হৈ গ'ল। কেৰাহীত মই দি দিলোঁ, তেল নিদিয়াকৈ বনাম বুলি কৈছিলোঁ যে সেইকাৰণে। এতিয়া কাটি থোৱা পিঁয়াজখিনি দিলোঁ, শুকান জলকীয়া 3টা দিলোঁ, তেজপাত মানে 1 খিলাহে দিছোঁ দেই, আৰু কাটি থোৱা আলু 2টাও দি দিলোঁ, ৰেড চিলি দিছোঁ অকণমান। এতিয়া অলপ দেৰি লৰাই পেলাই ৰাখি দিম, আৰু ঢাকোন দি ৰাখি দিয়াৰ কাৰণে সিজিয়ে গৈছে দেখিছেনে। আৰু গাহৰিৰ পৰা তেল ওলাই গৈছে দেখিছেনে। জিৰা আদা নহৰুখিনি প্ৰেছ কৰি থৈছিলোঁ সেইখিনিও দি দিলোঁ। সেইখিনি দিয়াৰ পাছতে বাদামখিনি প্ৰেছ কৰি থৈছিলোঁ, কিন্তু একেবাৰে গুড়া কৰি লোৱা নাই, অলপ মানে গোটা কৰি ৰাখিলোঁ। সেইখিনি দিয়াৰ পাছতে অলপ দেৰি লৰালোঁ, তাৰপৰা পানীও দি দিলোঁ। পানী দিয়াৰ পিছতে ঢাকোন দিয়া সিজিব দিলোঁ। দেখিছেনে ইমান ধুনীয়াকৈ সিজিছে নহয়। আপোনালোকেও এনেকৈ খাই চাব দেই, খাই কিন্তু বহুত টেষ্ট লাগে। থেংক ইউ, বাই বাই, আন এটা ভিডিঅ'লৈ।